মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি লৈ আহিছোঁ, একেবাৰে সাধাৰণ আৰু সহজ ৰেচিপি এটা লৈ আহিছোঁ। আৰু ৰেচিপিটোত আছে কচু। এতিয়া যিহেতু কচু ছিজন আৰু কচু লগত মাছ লৈছোঁ, এইখিনি সামগ্ৰী মই লৈ লৈছোঁ। একেবাৰে কম সামগ্ৰীয়ে মই আজি একেবাৰে সাধাৰণ সহজভাৱে বনাম। আপোনালোকে কচু বিভিন্ন ধৰণে খাইছে, কচু পিটিকা, কচু মাছৰ মাথাৰ লগত, কচু দালি, অন্যান্য বিভিন্ন লগত খাইছে, কিন্তু মই আজি একদম বেলেগ ধৰণে বনাম। হয়তো বহুতে বনাই খাই পাইছেও বা পোৱা নাই, আৰু যিসকলে বনাই খাই পোৱা নাই এনেদৰে বনাই খাই চাবচোন বাৰু। কচুখিনি ধুনীয়াকৈ মই কাটি, বিলাহীও ধুনীয়াকৈ ধুই পখালি কাটি ল'লোঁ, লগত কণ বিলাহী দুটামানো দিছোঁ। সকলোখিনি সামগ্ৰী মই কেৰাহী এটাত দি লৈছোঁ। ভোট জলকীয়া মই এটা নিদিলোঁ, এনেদৰে কাটি দিছোঁ, গোটেইটো দিয়া নাই বাৰু। আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ, আৰু অলপ তেল দি দিছোঁ মই, আৰু সকলোখিনি এনেদৰে সানি লৈছোঁ। একেবাৰে কম সময়তে হোৱা এটা ৰেচিপি। কচু আৰু মাছ এনেদৰে ভাপত দিম মই, ভাপতে সিজি যাব সকলোবোৰ। আৰু পেলাই গেছটো জ্বলাই দিলোঁ, আৰু গেছটো জ্বলাই কেৰাহীটো পাতি দিছোঁ, দেখিছেনে? গেছৰ ফ্লেমটো একেবাৰে মিডিয়ামত লৈছোঁ, আৰু ঢাকনিয়ে ঢাকি দিলোঁ। আৰু 10 মিনিটৰ পাছত মই চাওক কচুখিনি অকণমান গলিব ধৰিছে, লগতে বিলাহীখিনি অকণমান সিজিবলৈ লৈছে। আৰু অকণমান সিজি থাকোঁতে মাছখিনিও দেখিছেনে ভাপতে কেনেদৰে সিজি গৈছে। অকণমান মই এনেদৰে লৰাই দিলোঁ, আৰু লৰাই অকণমান মাছ এপিচ মই এনেদৰে মিলাই ভাঙি লৈছোঁ। এনেদৰে ভাঙি দিলে কচুৰ লগত খাই ভাল লাগে। আগতে মাহঁতে এনেদৰে ভাপত দিয়া মাছ আমাক বনাই খুৱাইছিলে, ইমানেই ভাল লাগিছিলে নহয়। আৰু যিহেতু এতিয়া কচু এভেইলেবল সকলো ঠাইতে, কচু আৰু কণ বিলাহী দিব পাৰে, আৰু ডাঙৰ বিলাহীও দিব পাৰে, কিন্তু মোক কণ বিলাহী কম আছিল বাবে মই ডাঙৰ বিলাহীও এনেদৰে মিক্স কৰি দিলোঁ। আৰু এপিচ মাছ মই এনেদৰে ভাঙি দিলোঁ, ভাঙি দিলে এতিয়া সোৱাদটো অলপ ভাল লাগে। আৰু এইখিনি হৈয়ে গ'ল, দেখিছেনে? একেবাৰে কম সময়তে হোৱা এটা ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ। আৰু এয়া চাওক, আপোনালোকক এনেদৰে পৰিৱেশন কৰি দেখুৱাইছোঁ। ধোঁৱা ওলাই আছে, দেখিছেনে? ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। পুনৰ নতুন এটি ভিডিঅ' লৈ আহিম। আজিলৈ বাই বাই।